এতিয়া আমি চবে পানী চানী লৈ আহিলোঁ আৰু পানী ঢালিব কাৰণে ৰখিছোঁ 4টা বজাত গেট খুলি দিব ইয়াৰে চাওক কিমান ভক্ত বহুত ভক্ত আৰু এইফালে গণেশ ঘাটত য'ত আছে তাতেতো বহুত মানুহ দেখা পাইছে নমস্কাৰ বন্ধুসকল মই ৰাজু ডেকা আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাজু ভাই ব্লগছ তো বন্ধুসকল আজি হৈছে শাওণ মাহৰ আমাৰ দ্বিতীয়টো সোমবাৰ উপলক্ষে আমি শাওণ মাহৰ শিৱলিংগত পানী ঢালিবলৈ গৈ আছোঁ তেজপুৰত বহুত এটা পুৰণি ঐতিহাসিক মন্দিৰ মহাভৈৰৱ তো বন্ধুসকল মোৰ লগত ভিডিঅ'টো শেষলৈকে চাব আৰু আশা কৰোঁ আপোনালোকে চাই বহুত ভাল পাব ভিডিঅ'টো তো শেষলৈকে চাই থাকক আৰু বন্ধুসকল আমি মঙলদৈৰ পৰা তেজপুৰলৈ যাত্ৰা কৰোঁতে প্ৰায় 100 কিলোমিটাৰতকৈও অধিক এই ৰাস্তা যাব লাগিব তো বন্ধুসকল যাওঁতে আমাৰ অলপ গধূলি হৈ গ'ল আৰু সন্ধিয়া হৈ গ'ল তো আমি অকণমান নাম প্ৰসংগ কীৰ্তন এনেকৈ কৰি পেলাই আমি গৈ আছোঁ অলপ ফূৰ্তি ফাৰ্তা কৰি আৰু প্ৰায় 30-40 কিলোমিটাৰমান গ'লে আমি পাই যাম আমাৰ স্থানটো আৰু বন্ধুসকল নাম প্ৰসংগ কৰি কেতিয়া আহি পালোঁ আমি গমেই নাপালোঁ আৰু আমি উঠিছে দেখিলোঁ আমি মন্দিৰ আহি পাই গ'লোঁ আৰু মন্দিৰৰ পৰা গাড়ীৰ পৰা নামিয়েই আমি দেখিলোঁ যে সকলোৱে গেৰুৱা ৰঙৰ কাপোৰ কানি পিন্ধি পেলাই মহাদেৱৰ ওচৰত আহি পেলাই ৰখি আছে এনেকৈ আৰু আমি এতিয়া পানী উঠাব যাম গণেশ ঘাট তো চাই থাকক প্ৰিয় দৰ্শকসকল আমি গাড়ীৰ পৰা নামিয়েই চিধা আমি ৰাওনা হ'লোঁ আমি গণেশ ঘাটলৈ আমি গাড়ীত যোৱা নাই ইয়াৰ পৰা আমি মহাভৈৰৱ মন্দিৰত নামিছোঁ তাৰ পৰা প্ৰায় 3 কিলোমিটাৰ বাট খোজকাঢ়ি গৈ আমি গণেশ ঘাটৰ পৰা পানী উঠাই লৈ আহিম এতিয়া তো চাই থাকক গণেশ ঘাটত আৰু ধুনীয়া দেখিব তাতে বহুত ডাঙৰকৈ মেলা হৈ থাকে আৰু বন্ধুসকল আমি তেজপুৰৰ খুব সুন্দৰ চহৰখনৰ মাজেৰে আমি গৈ আছোঁ গণেশ ঘাটলৈ পানী উঠাবৰ কাৰণে আৰু এইফালেৰে আৰু 1.5 কিলোমিটাৰমান যাব লাগিব এনেকৈ আৰু সকলোৱে এইফালেদি খোজকাঢ়িয়ে যায় প্ৰায়ভাগ কিছুমান গাড়ীতো যায় বাৰু আৰু বেছি টাইম আমি আৰু মোটামুটি 500 মিটাৰমান গ'লে পাই যাম আমি গণেশ ঘাটটো এতিয়া খুব সুন্দৰ ঠাই এটা পাইছোঁ আৰু বন্ধুসকল আমি আহি পাই গ'লোঁ গণেশ ঘাট ইয়াতে দেখিছে আপোনালোকে বহুত ভক্ত আছে ইয়াতে আৰু আগৰ ফালেও আছে বহুত আৰু এতিয়া আমি ইয়াতে গৈ পানী উঠাব পাৰোঁ নে নোৱাৰোঁ চাই লওঁ আৰু যদি পাৰোঁ তাতে পানী উঠাই লওঁ তো চাই থাকিব মোৰ ভিডিঅ'টো শেষ কৰি
এতিয়া আমি চবে পানী চানী লৈ আহিলোঁ আৰু পানী ঢালিবৰ কাৰণে ৰখিছোঁ 4টা বজাত গেট খুলি দিব ইয়াৰে চাওক কিমান ভক্ত বহুত ভক্ত আৰু এইফালে গণেশ ঘাটত য'ত আছে তাতেতো বহুত মানুহ দেখা পাইছে আৰু বন্ধুসকল মন্দিৰৰ গেট খুলিবলৈ যিহেতু বহুত সময় বাকী আছে আৰু সেইকাৰণে আকৌ লাগি গ'লোঁ আমি নাম প্ৰসংগ কৰিবলৈ আৰু বন্ধুসকল বহুত সময় অপেক্ষা অন্তত ফাইনেলি মন্দিৰৰ মুখ্য দুৱাৰ খোল খালে আৰু মুখ্য দুৱাৰ খোল খোৱাৰ লগে লগে ভক্তৰ পুৰা দৌৰা-দৌৰি লাগি গৈছে আপোনালোকে চাওক এইফালে পুৰা দৌৰি আছে মানুহবিলাক বন্ধুসকল লক্ষাধিক ভক্তৰ মাজত এনেকৈ শাৰী পাতি আজি দ্বিতীয়টো সোমবাৰ বাবা মহাভৈৰৱ মন্দিৰৰ শিৱলিংগত পানী ঢালিবলৈ সক্ষম হ'লোঁ বন্ধুসকল এয়ে আছিলে আমাৰ পবিত্ৰ শাওণ মাহৰ দ্বিতীয় সোমবাৰৰ বলবম যাত্ৰাটো বন্ধুসকল আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব কমেণ্টত হৰ হৰ মহাদেৱ লিখি দিয়ক চবে আৰু বন্ধুসকল যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তো বন্ধুসকল ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু বন্ধুসকল শেষত সকলোৰে মংগল কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ হৰ হৰ মহাদেৱ